ইউটিউবৰ এটা মন পচন্দৰ গান কিদৰে আপুনি আপোনাৰ মোবাইলৰ ৰিংটোন বনাব পাৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ ইউটিউব এপ্লিকেশ্যনটো অপেন কৰি ল'ব। অপেন কৰি লোৱাৰ পিছত ধৰি লওক আপুনি এই গানটো আপোনাৰ পচন্দ হৈছে। তেতিয়া আপুনি কি কৰিব, ইয়াতে আপোনাৰ যিটো শ্বেয়াৰ অপশ্যন আছে এই শ্বেয়াৰ অপশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিটো কপি লিংক অপশ্যন পাব ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপুনি বেক আহিব। বেক হোৱাৰ পিছতে আপোনাৰ মোবাইলৰ যিটো গুগল ব্ৰাউজাৰটো অপেন কৰিব। অপেন কৰি ইয়াতে আপুনি লিখিব SSVID.net লিখিব। লিখাৰ পিছত আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে ইয়াতে আপোনাৰ যিটো আপুনি গানটো কপি কৰিছিলে সেই লিংকটো আপুনি ইয়াতে পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছতে আপুনি ইয়াতে MP3 সিলেক্ট কৰিব। ইয়াতে আপুনি কোনটো এইট লাগে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছতে আপুনি এইটো টিক মাৰ্ক কৰিব। তাৰপিছত আপুনি কনভাৰ্ট টু MP3 আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো সং হয় এইটো ডাউনলোড হ'বলৈ আৰম্ভ কৰিব। অলপ ৱেইট কৰি ল'ব। অলৰেডি আপোনাৰ যিটো MP3 সংটো ডাউনলোড হৈ গৈছে, ইয়াতে ডাউনলোড ফাইল দেখাইছে, ইয়াতে আপুনি অপেন কৰি ল'ব। অপেন কৰাৰ পিছতে আপোনাৰ এই যিটো সং হয় এই সংটো আপুনি আপোনাৰ মোবাইলত অতি সহজতে আপোনাৰ যিটো ৰিংটোন হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰিব। আজিলৈ আছিলে ইমানখিনি ভিডিঅ'। থেংক ইউ, ধন্যবাদ।